জুবিন দাক মানে কিমান পাব লাগিব মানে এনেকৈ মূৰত মানে নিজে চুলিত কাট মানে জেট জি দেখি থ'বলৈ কিমান ভাল পাব লাগিব আপোনালোকে চিন্তা কৰক। চলো ভাই দেখো আপনি क्या সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ আৰু ধন্যবাদ জনাইছোঁ ভিডিঅ'টো প্লে কৰি চাবলৈ লোৱাৰ বাবে। তো বহুত দেৰি হৈ গ'ল লৈ ল'লোঁ মাল। তো ব'লক আপোনালোকক পিছত সবিশেষ দেখাই আছোঁ। এতিয়া বহুত দেৰি হৈ গ'ল, 11:30 বাজিলে। তো ব'লক ভিডিঅ'ত আপোনালোকক সবিশেষ দেখাই আছোঁ। আজি শ্বৰ্ট ভিডিঅ' বনোৱা নাই, ডাইৰেক্ট লং ভিডিঅ' বনাইছোঁ। ৱাচ টাইমটো যিহেতু বহুত কমি গৈছে মোৰ। তো ব'লক আপোনালোকক দেখাই আছোঁ। তো ধুনীয়াকৈ দেখিছে বজাৰ পাই গ'লোঁ, মেলি থৈছোঁ বজাৰ। তো চাই থাকক কাষ্টমাৰ আহে নাহে চাই থাকোঁ। তো এনেকৈ বহি আছোঁ আৰু ইয়াত এটাই প্ৰব্লেম মানে হাত খুৱাই লৈ 100 টকা। তো একো নাথাকেগৈ তেনেকৈ 7 কেজি বা 10 কেজি আনিলে মানে খুব বেছি আপোনাৰ মানে 1000 টকাও নাথাকে, মানে বহুত লছ একচুৱেলি। মানে চাই থাকক ভিডিঅ'টো শেষলৈকে কি হয় দেখাই আছোঁ। মানুহ কাষ্টমাৰ এতিয়ালৈকে অহা নাই। দাদাজন আহিলে, দাদাজনে কৈছে যেন যদি দামে দৰে পতে মানে গোটেইখিনি লৈ যোৱাৰ কথা কৈছে। চাই লওঁ দামে দৰে দি দিম, যিহেতু গৰমৰ ছিজনত বহুত মানে দাম বাঢ়ি যায়। গৰম ছিজনত বহুত কষ্ট, আপোনালোকে গম পায়ে, যিসকলে গম পায় মানে গম পায় আৰু গৰম কৰিবলৈ বহুত কষ্ট। আৰু গৰমত বহুত কষ্ট একচুৱেলি, মানে পানী চানী দি থাকিব লাগে, বহুত সিহঁতৰ ঠাণ্ডাৰ প্ৰয়োজনটো। জেগাকণ যিহেতু সলাই দিলোঁ, বিক্ৰী বাৰ্তা ইমান হোৱা নাছিলে, তো সেইকাৰণে জেগাকণ সলাই দিলোঁ। জেগাকণ সলাই দিয়াৰ পিছত বাৰু 3 কেজিমান গ'ল। তো সেয়া অপেক্ষা কৰি আছোঁ এডোখৰতে ৰৈ পেলাই। এইফালে দেখিছে অথনি আছিলোঁ সেই কোণাটোত, তো এতিয়া আহি গ'লোঁ এইডোখৰত। চাওঁ এইডোখৰত কিমান দেৰিলৈকে থাকিব পাৰোঁ, মানে চাওঁ কিমান কাষ্টমাৰ আহে। তাৰপিছত আপোনালোকে খালি এইটো ভুল নধৰিব দেই, মাছৰুম স্পেলিংটো মানে ভুল হৈ আছে অসমীয়াত লিখাটো। তো সেইটোৱে আৰু চাই লওঁ, চাই থাকক ভিডিঅ'টো কি হয় আপোনালোকক দেখাই আছোঁ। জুবিন দাক মানে কিমান ভাল পাব লাগিব মানে এনেকৈ মূৰত মানে নিজে চুলিত কাট মানে জেট জি দেখি থ'বলৈ কিমান ভাল পাব লাগিব আপোনালোকে চিন্তা কৰক। আৰু সকলোৱে সেইটো আশা কৰে জুবিন দাই ন্যায় পাওক, যিহেতু এতিয়ালৈকে ন্যায় পোৱাই নাই, বহুত 6 মাহমান হৈ গ'ল, তো ন্যায় পোৱাই নাই। জুবিন দাই ন্যায় পাওক, সকলোৱে সেইটোৱে বিচাৰে, ময়ো সেইটোৱে বিচাৰোঁ। সেইজন দাদাজন চাওক, সেইজন বহি যে আছে যে দেখিছে, সেইজনে দাদা। তো মূৰত লিখি থৈছে জেট জি বুলি। মানে তো গাইজ আপোনালোকে সেইদিনা আমাৰ ভিডিঅ' এটা দেখিছিলে, আমি ধুনীয়াকৈ মানে মাছৰুম বিকি পেলাই আহিলোঁ। আপোনালোক যিহেতু কৈছোঁ মানে মই মিক্সিং ভিডিঅ' বনাই আছোঁ এইকেইদিন। তো মেইন কথা হৈছে ক'ত গৈ আছোঁ কৈ আছোঁ ৰ'ব, গেটখন ৰখাই লৈছোঁ। আহিছোঁ এটা শুভ কামলৈ, মানে মিষ্টাৰণী ককায়েকে মানে ছোৱালী আনিলে। তো যিহেতু নিয়ম এটা থাকে সুধিবলৈ ক'বলৈ যোৱা, যিহেতু ক'বলৈ যোৱা নিয়ম এটা থাকে, মানে আপোনাৰ ছোৱালীজনী আমিয়ে নিলোঁ বা আমাৰ ঘৰৰ কোনোবাই নিলে, আমুকে নিলে তামুকে নিলে বুলি যিহেতু নিয়মটো থাকে, যিহেতু মোৰ ক্ষেত্ৰতো মানে পাইছিলোঁ নে কি কোৱা। তো তাকে আমি ক'বলৈ যাওঁ। তো চাই থাকক কি হয়, যদি পাৰোঁ ভিডিঅ' কৰিম, যদি নোৱাৰোঁ আৰু ভিডিঅ' নকৰোঁ। মানে কি হয় এনেই পাৰিলে মানে আমাৰ চেষ্টা কৰিম আৰু ভিডিঅ' আপ কৰি দেখাবলৈ। তেওঁলোকৰ ৰিয়েকশ্যন কেনেকুৱা হয়, ভাল বুলিয়ে কৈছে বাৰু। আৰু কটা মেলা কৰিব নি আকৌ কটা লৰালৈকে আহিছোঁ, মানে ঘৰলৈ গৈছোঁ, ঘৰবা চিধা আহিছোঁ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। তো আমাৰ লগৰ এটা গাড়ীখন লৈ আহিছোঁ, তো ওচৰতে বাৰু, বেছি দূৰ নহয়। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। সৰু সুৰাকৈ বাৰু ছোৱালী নিওঁতে ময়ো আছিলোঁ। তো এতিয়া কি হয় ৰিয়েকশ্যনটো চাম। মানে এই ককায়েকক সুধিছোঁ, ককায়েকে কৈছে যে একো প্ৰব্লেম নাই, তহঁতি ধুনীয়াকৈ যাব পাৰ। তো যিহেতু ডাঙৰে পলুৱাই আনিলে আৰু সৰুৱে আহিব লাগে ক'বলৈ, মানে যে আপোনালোকৰ ছোৱালীজনী আমাৰ ইয়ে নিলে, তেনেকৈ গৈ আছোঁ চাব ক'বলৈ কথাটো। এতিয়া তোমাৰ এই ঔটেঙাজোপা তলতে ৰৈ আছোঁ। ঔটেঙাজোপা যোনটো হালধীয়া ট্ৰান্সফৰ্মাৰটো আছে, আমি এতিয়া কোনফালে তো ৰাইজ মাক হৈ যেন দেখিছে, মাক ৰৈ আছে। তো ভিডিঅ' যদি পাওঁ বনাম, ফোনটো লওক। ঠিক আছে, মানে ছোৱালী নিওঁতেও ইমান ভয় লগা নাই। এতিয়া ক'বলৈ আহোঁতে যেনেকুৱা ভয় লাগিছে, উপায় নাই, এনেকুৱা ৰিস্ক মানে বহুত টাইম লাগে। আপোনালোকে যোনে ছোৱালী পলুৱাই নিছে সকলোৱে গম পায়। তো চাই থাকক, আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম। যিটো ভাবিছিলোঁ তাতকৈ সম্পূৰ্ণ বিপৰীত হ'ল, মানে মানুহবোৰে বহুত ভাল পাইছে। ক্লিপ কেইটামান লগাই দিছোঁ, সেইকেইটা আৰু মানে ভিডিঅ' কৰিবলৈ ডাইৰেক্ট বেয়া হয়তো। ভাল পালোঁ আমাৰ ছোৱালীজনী যে সুৰক্ষিত হৈ আছে, আমি সেইটোৰ পৰা ভাল পালোঁ। তো এয়াই আৰু চাই থাকক, ৰাতি এফালে যাম। তো চাই থাকক আৰু ভালে ভালে ঘূৰি আহিলোঁ দেই আমি। বহুত ভাল পাইছে মানে মাহঁতে।
কোৱা নাই আকৌ মাহঁতে কৈছে বোলে হেৰি আহিলা যে বোলে ভাল পালোঁ আমাৰ ছোৱালীজনী যে সুৰক্ষিত হৈ আছে গম পালোঁ মানে আৰু এতিয়া তোমালোক অহাৰ পিছত সেইটো কৈছে কতকৈ তাৰপিছত এতিয়া ধামাকা পাৰ্টি এটা হ'ব নেকি এতিয়া ঘৰত একদম দায়িত্ব লোৱালৈকে আছোঁ অঁ তোমাৰ মানুহজনকো ক'ম এতিয়া ধামাকা পাৰ্টি এটা হ'ব আকৌ ব্ৰাদাৰ বিয়া কৰা তোমাৰ অনুভৱটো কেনেকুৱা কোৱাচোন এইটো আমাৰ টপা দৰা ৰাইজ এইটো আমাৰ টপা দৰা অ' ব্ৰাদাৰ আমাৰ ইয়াত কইনে লাজ কৰিছে ভাই মানে আপোনালোকে এইটো বিচনাখন ইগন'ৰ কৰিব হা এনেই মানে এনেকৈ হেৰি কৰি থকা হৈছে এনেই মানে মোবাইল চোবাইল চাই থকা হৈছে আৰু কইনাক ফুট কাইলৈ দিয়া হ'ব আপোনালোকে দেখিছে যিহেতু ফুট চুট মানে সিহঁত সিন্দুৰ লোৱা নাই কাইলৈ ফুট দিয়া হ'ব আমাৰ দৰাও লাজ কৰিছে দৰা তুমি চাই দিয়া এইটো কথাটো বেয়া হৈছে মই এজুৱাজ দেখাই আছোঁ ন আৰু এইটোৱে আছিলে এটা সৰু ভিডিঅ' যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব অন্য এটা ভিডিঅ'ৰ লগত লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ